নমস্কাৰ, মই প্ৰাঞ্জলে আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এঠাইত আলহী খাবলৈ আহিছোঁ। আলহী খাবলৈ ক'ত আহিছোঁ বাৰু সেইটো কথা ডাঙৰ কথা নহয়, কিন্তু এই যে আলহী খোৱাটো আমাৰ অসমীয়া সমাজৰ চাগে এটা পৰম্পৰা। অসমৰ বাহিৰে অন্য ঠাইত কিমান এই আলহী খোৱা খাবলৈ যায় নাজানো। অৱশ্যে আজি যান্ত্ৰিকতাৰ যুগত, আজি সময় সতত লাহে লাহে চাগে এই প্ৰথাবোৰ নোহোৱা হ'বলৈ ধৰিছে। তো এই আলহী খোৱা, পেহী ঘৰলৈ যোৱা, মামাৰ ঘৰলৈ যোৱা বা বন্ধু বান্ধৱীৰ ঘৰলৈ যোৱা, ৰাতি থকাকৈ যোৱা, জেঠাইৰ ঘৰলৈ যোৱা, কিমান যে সৰু থাকোঁতেতো এইবোৰ বহুত গৈছিলোঁ। গৰমৰ বন্ধ হ'লে এমাহৰ কাৰণে মামাহঁতৰ ঘৰলৈ যাওঁ, পেহীহঁতৰ ঘৰলৈ যাওঁ, আৰু লগ সমনীয়াবিলাকৰ লগত থাকি খেলি মেলি ডাঙৰ হৈছিলোঁ। আৰু সেইকাৰণে চাগে আমাৰ মাজত এটা ভাল বান্ধোন এটাও গঢ়ি উঠে। আৰু আজিকালি চাগে বিভিন্ন কাৰণত সময়ৰ নাটনিয়ে হওক বা অন্য কোনো কাৰণতে হওক এইবোৰ কমি গৈছে। কিন্তু আমি কি হয় জানেনে, মই কেতিয়াবা ভাবোঁ আমাৰ এই যে মামা ল'ৰা, পেহাৰ ছোৱালী, জেঠাইৰ ল'ৰা, এইবিলাক মানুহবোৰ আমি যে ভাই ককাইৰ দৰে এটা ডাঙৰ সাহস আৰু শক্তি। পৃথিৱীত অন্য কোনোবা বন্ধু থাকক বা নাথাকক, হয়তো আপুনি ভাইটিজনীৰ লগত, ভণ্টিজনীৰ লগত কেতিয়াবা কাজিয়াও লাগিব পাৰে, কিন্তু বিপদৰ সময়ত আহি তেওঁলোক থিয় হ'ব আপোনাৰ কাষত। আৰু এইটো এটা বহুত প্ৰয়োজনীয়, আৰু সেইকাৰণে সম্বন্ধবোৰ ধৰি ৰখাটো, আৰু যদিও আলহী খাবলৈ আহিছোঁ, নিজৰ আলহী মানুহ, ঘৰৰ সম্বন্ধীয় মানুহ, সম্পৰ্কীয় মানুহ, সেই মানুহবোৰে আপোনালোকৰ নিজৰ। বাকী সকলোবোৰতো এদিন লগ পোৱা মানুহ, আজি হয়তো কৰ্মসূত্ৰে লগ পাইছোঁ, কাইলৈ নাথাকিব পাৰে। গতিকে এই বন্ধু বান্ধৱী বা ভাই ভনী যিবিলাক আছে, কাজিনছবোৰৰ লগত এটা ভাল ৰিলেশ্যনছ ৰখাটো বহুত প্ৰয়োজনীয়। আমি আলহী খাবলৈ আহিছোঁ, দুদিন থাকিম, আমাৰ ঘৰলৈ আহিব, এনেকুৱাকৈ অহা যোৱাকৈ থাকিলে মানুহৰ চিনাকিটো থাকে, ভাতৃত্ববোধটো থাকে, আৰু যিটো সম্পৰ্কৰ বান্ধোনবোৰ কটকটীয়া হৈ থাকে। আমি চেষ্টা কৰিব লাগে যে সময়ৰ কুটিল চক্ৰত আমি নিজৰ এই সম্পৰ্কবোৰ পাহৰি নেপেলাওঁ। কাৰণ প্ৰত্যেকৰ কাৰণে এজন সহায় হ'ব পাৰে। আৰু এটা সময়ত এনেকুৱা হয় যে মানুহৰ আজিকালি কম হৈছে, যে কাৰোবাৰ অসুখ লগত থাকি দিবলৈ কোনোবা এজন মানুহ নাই, কাৰোবাৰ বিয়াত হয়তো অলপ সহায় কৰিবলৈ কোনোবা এজন মানুহ পাবলৈ টান, আৰু সকলো কথা পইচাৰে নচলে। আৰু যেতিয়াবা নিজৰ এই আত্মীয়বোৰ থাকিব, কাজিনছবোৰ থাকিব, আৰু তেনেকুৱাকৈ আপোনাৰ কাৰণে বহুত এটা সাহস হ'ব। আৰু তেনেকুৱাকৈ আজি আলহী খাবলৈ আহিছোঁ, এনেকুৱাকৈ ভাল লাগে আলহী খাই। ধন্যবাদ।